28 জানুৱাৰী 2023 আৰু আমি এতিয়া এডমিশ্যন কৰিবৰ কাৰণে সোণাপুৰলৈ গৈ আছোঁ আৰু আমাৰ বাইদেউ দুজনী কি খবৰ ভাল কম্পিউটাৰ ব্লগ বনাই আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰো ভাল মোৰো খবৰ ভাল আৰু মোৰ ইউটিউব চেনেল কংকিতাছ লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোনো কি হয় চাই থাকক এতিয়া আমি আহি পাইছোঁ সোণাপুৰত আমি আহি পাইছোঁ এই মোৰ বেষ্ট ফ্ৰেণ্ড পিংকৰ চবেই জানে কলিজা বন্দনা সতিনী আৰু মই এইজনীও সতিনী যদি আমাৰ বিউটি বাইদেউ ইনষ্টাগ্ৰামত মানে পাই যাব বহুত ধুনীয়া ধুনীয়া মিষ্টাৰ কিকু নাচিব জানে অঁ কি কৈ দে মিষ্টাৰ কিকু মিষ্টাৰ নহয় মিছেছ শিকাইছে MRS আছে মিষ্টাৰ কিকু কৈছে মই মানে ভাবিছোঁ মতা হয়নে মাইকী হয় তাৰপিছত এইও আছে ইনষ্টাগ্ৰামত কি বুলি আছে কৈ দে আছামিজ গাৰ্ল বুলি আছে যদি ভাল লাগে ফ'ল' কৰি দিব আৰু ফ'ল' ন অঁ লিংকটো হেৰি দিব মোৰ ডেছক্ৰিপশ্যন তাৰপিছত এই ভাত খাই আহিছা আৰু আমি এজন বিশেষ মানুহৰ কাৰণে ৰখি আছোঁ মানুহজনক মানে ই ফোন কৰিলে মহাশয়ক কিন্তু মানে ই ফোন কৰিলে নাহে বোলে মই ফোন কৰিব লাগিছিল মোৰ ভুল হৈ গ'ল মই গাড়ীত আহি পাইছোঁ সোণাপুৰত তাৰপিছত কৈছে ক'ত আছা মই কৈছোঁ সোণাপুৰত তাৰপিছত মোক গালি দিছে বোলে ফোন কৰিব লাগে মই কৈছোঁ ক'ৰ ফোন কৰিব কৈছে এতিয়া আমাৰ মহাশয়জনে পূৰা ফ্লাইটত আহি আছে আৰু ইয়াতে লেণ্ড কৰিব সেইকাৰণে আমি ৰখি আছোঁ ষ্টেট বেংকৰ ওচৰত তোমাৰ বাবে ৰখি আছোঁ ইমান আমি ৰখি আছোঁ ফ্লাইটখন ইয়াতে লেণ্ড কৰিছে আৰু এয়া মোৰ বেষ্ট ফ্ৰেণ্ড এডমিশ্যন কৰি লগ আহি পাইছে অঁ দিম নালাগে দিবা এইজনী ভালে আছা ভালে আছোঁ দুটাই কৰি ফুৰা না এডমিশ্যন হৈ গ'ল তাই আৰু মই এডমিশ্যন কৰিবৰ কাৰণে গৈ আছোঁ আমাৰ লগৰ বৰষা আৰু আমাক বিয়াত মাতিছিলে কৈ দিয়া আকৌ বিয়াত মাতি কিনে কিয় নকয় এয়া হৈছে সোণাপুৰ বজাৰ আৰু আজি শনিবাৰ হয় শনিবাৰে সোণাপুৰত বজাৰ বহে আৰু আমি এডমিশ্যন কৰিবৰ কাৰণে গৈ আছোঁ দাদাৰ দোকানলৈ চব 50 টকাত চব 50 টকা এইবোৰ চব 50 টকা 50 টকা মাৰ্কেটত পাত্তা নাপায় দাদাৰ দোকানত আহিব কিবা যদি অনলাইনৰ কাম থাকে আৰু আমি দাদাৰ দোকানতে আহোঁ কাৰণ দাদা খুব ভাল হয় সেইকাৰণে আৰু এইফালে শনিবাৰে বজাৰ বহি আছে আৰু ভিতৰত তামাম সংগীত বগৰীকেইটা মোৰ কাৰণে নিছে মানে মই খোৱা নাছিলোঁ মোৰ লগৰবোৰে খাই আছিল তাই খংটো এতিয়া আমি গৈ আছোঁ ক'ত কৈ দে না দিগাৰু নদী অঁ যিখন নদী মোৰ খুব প্ৰিয় দিগাৰু নদী সোণাপুৰত আৰু সোণাপুৰ দিগাৰু নদী অঁ আমি দিগাৰু নদী চাবৰ কাৰণে গৈ আছোঁ আৰু আমাৰ লগৰকেইটাক এইটো আহিছে এইটোতো থাকিবই এইটো চিৰশত্ৰু এইকেইটা মোৰ বডি কাৰ্ড ৰঙালাও আৰু সোণাপুৰ বজাৰখন বহুত ডাঙৰ হয় মানে কি সোণাপুৰ ইফালৰ পৰা সিফালে গ'লেও বজাৰ পায় ন বালি গেট ইফালে দিগাৰু গেট চবফালে বহে আৰু এই নদীখন দেখিছে পানী শুকাইছে এতিয়া এই বহুত পানী শুকাই গ'ল
আমি তাকে এনে অলপ ফুৰিব কাৰণে কৈ দিয়া চবৰে বস্তু আছে ভিতৰত আছে দেই চবৰে বস্তু এনে অলপ আড্ডা মাৰো ন আমাৰ মনালিছা মোৰ লগৰ তাই কলেজৰ পৰা আহিছে হ'ব দিয়া আৰু ভালে আছে জ্যোতি ঘড়ী আছে ইটো বাৰে বাৰে দেখাই আছে আমাৰ বাৰীত ঘড়ীও নাই ঘূৰাও নাই ন সেইকাৰণে কোনো টেনশ্যনো নাই ৰাতিপুৱা 8টা বজাত উঠিব লাগে 10টা বজাত উঠিলে টেনশ্যন নাই ৰাতিপুৱাই গৈছোঁ বগৰীটো খাই আছোঁ কাৰণে অটো ওলপ পালৰ হৈছে আৰু থাকিবা আমি কম নিজে কম 600 টকা দিম তো দাম দৰ খেলিবৰ কাৰণে মাতিছে বিটু আমন্ত্ৰিত অতিথি দেখিছ কিমান তাই বেগ কিনিবৰ কাৰণে আমন্ত্ৰিত অতিথি মাতিছে বিটু অতিথি মাতিছে বিটু অতিথি গাড়ীৰ পৰা নামি গাঁৱৰ ৰাস্তাত খোজকাঢ়ি তাৰ পৰা আহিলোঁ আৰু অলপ যাব লাগিব আৰু লগৰখিনিকতো ঘৰ গৈ পালে চাগে কাৰণ সিহঁতৰ ঘৰ ওচৰতে হয় মোৰ অলপ দূৰ হয় তাৰপিছত কি মানে বজাৰৰ মাজত ইমান ভিডিঅ' কৰিবৰ কাৰণে ভাল নালাগে আৰু মানুহৰ মুখে মুখে যায় কেনে কেমেৰা তুলিবৰ কাৰণেতো ভাল নালাগে আৰু মোবাইলটো ওলাই ভিডিঅ' কৰি থকাটো ইমান ভাল কথা নহয় আৰু সাংবাদিকে যদি মোবাইল লৈ কেনে যায় তথাপিতো মই কিংকৰক কৈছিলোঁ ভিডিঅ' কৰা কিন্তু সি ক'লে নালাগে হা তো কোনোবাই যদি মোবাইলটো তেনেকৈ বহুতবাৰ হৈছে এনেকুৱা ঘটনা মানুহবোৰে নাজানো কিয় এনেকুৱা কাম কৰি কেনে ভাল পায় ইমান ধুনীয়াকৈ ভগৱানে সকলোখিনিকৈ দিছে কাম বন কৰি কেনে খাব লাগে আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ কি হৈছে নাজানো আৰু যিমানখিনি পাৰোঁ অলপ অলপ ভিডিঅ' কৰিছোঁ লগৰখিনিকতকো বহুত দিনৰ পিছত দেখা কৰা হৈছে আৰু কিংকৰে আজি আমাক বিটুক আৰু মোক ম'ম' খুৱাইছে দেই থেংক ইউ বাই বাই টাটা